আজি ৰাতিপুৱাতে আহি মাৰ ঘৰ পালোহি। মাৰ ঘৰলৈনো কিয় আহিছোঁ আপোনালোকক দেখাম বাৰু। আৰু আমাৰ মমুৱে এইফালে দদয়েকৰ লগত মাছক দানা দি আছে। ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু আপোনালোককো দেখাওঁ। নমস্কাৰ, মই আমনুৱে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ৰাতিপুৱাৰ সময়কণ গাঁৱৰ পৰিৱেশত থাকি কিমান যে ভাল লাগে নহয়নে? যিহেতু মই গাঁৱত জন্ম সেইকাৰণে মোৰ আৰু বেছি ভাল লাগে। আৰু মাছকেইটাই চাওকচোন কিমান ধুনীয়াকৈ দানাখিনি খাই আছে। দেখিয়ে কিবা এটা ভাল লাগিছে নহয়নে? আচলতে আজি ৰাতিপুৱা ঘৰলৈ অহাৰ মূল কাৰণটোৱে হৈছে তাঁত লগাবলৈ বুলি। আৰু মইনো কেনেকৈ তাঁত লগাওঁ আপোনালোককো অকণমান ভিডিঅ' কৰি দেখালোঁ বাৰু। আপোনালোকে ভাবিছে চাগে যে মই ৰাতিপুৱাতে আহি মাৰ ঘৰতনো কিয় তাঁতখন লগালোহি আৰু মাৰ ঘৰতনো কিয় তাঁতখন লগাবলগীয়া হ'ল। আচলতে মোৰ মানুহজনৰ ঘৰত মাটিৰ চোতাল এখন নাই। যিকণ আছে সেইকণ পকা আৰু খুঁটিখিনি পুতিবৰ কাৰণেতো মাটিৰ চোতাল এখন লাগে। সেইকাৰণে মই মাৰ ঘৰতে তাঁতখন লগাওঁহি। আৰু মাৰ ঘৰত তাঁতখন লগালে সুবিধাও হয়। মা আছে, ভণ্টি আছে, আমি সকলো তিনিজনী একেলগ হৈ লগাওঁ। আৰু তিনিজনী যেতিয়া একেলগ হৈ লগাওঁ সুবিধাও হয় তাঁতখন লগাবলৈ বুলি। আৰু এইফালে মই তাঁত বাতি কৰি আছোঁ। তাঁত বাতি কৰি হোৱাৰ পাছতে এইফালে ৰাঁচ ভৰাই আছোঁ। ভণ্টিয়ে বাচি দিছে আৰু মই ৰাঁচ ভৰাই আছোঁ। তাঁত ববলৈ আৰু ফুল বাচিবলৈ মই মোৰ মাৰ পৰাই শিকিছিলোঁ। মায়ে যেতিয়া তাঁত বয় তেতিয়া মই ওচৰতে থিয় হৈ চাই থাকোঁ আৰু ধুনীয়াকৈ তেনেকৈয়ে শিকি গ'লোঁ। ফুল বাচিবলৈও শিকিলোঁ আৰু তাঁত ববলৈও শিকিলোঁ। এইফালে ৰাঁচ ভৰাইও হৈ গ'ল। তাঁতখন সামৰি সুতৰি মই অকণমান ফুৰোঁ বুলি আলিফাললৈ ওলাই আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব। আজিলৈ আহোঁ, বাই।